Hello viewers, welcome to my channel Mithu's Cosmos. আজি আকৌ এটা মই বৰ ধুনীয়া ষ্টৰী লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছো। এতিয়া আপোনালোকে ষ্টৰীটো শুনক। এসময়ত এজন প্ৰসিদ্ধ চিত্ৰশিল্পী আছিল। তেওঁ বহুত ধুনীয়া ধুনীয়া পেইন্টিং কৰিছিল। তেওঁৰ পেইন্টিং বিলাক একেবাৰে সঁচা যেন লাগিছিল আৰু তেওঁ মানুহৰ মাজতো বহুত ফেমাস আছিল। কাৰণ তেওঁ বহুত তেওঁৰ পেইন্টিং বিলাকৰ কাৰণে মানে এপ্ৰিচিয়েট কৰে সকলোৱে। তাৰপাছত কিন্তু তেওঁ নিজে স্যাটিসফাইড নাছিল যে তেওঁৰ বেষ্ট পেইন্টিংখন এতিয়ালৈকে তেওঁ আঁকিব পৰা নাই বুলি। সেইকাৰণে তেওঁ কেতিয়াবা পাহাৰৰ দাঁতিত গৈ ৰখি ছবি আঁকিবলৈ চেষ্টা কৰে, কেতিয়াবা আকৌ এটা বন্ধ কোঠাত নিজকে আবদ্ধ কৰি পেলাই আঁকে, কেতিয়াবা একদম প্ৰখৰ ৰ'দত ৰখি পেলাই আঁকে, কেতিয়াবা এটা গুহাত সোমাই পেলাই আঁকিবলৈ চেষ্টা কৰে। এইদৰে তেওঁ চেষ্টা কৰি কৰি তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ছবিখন তেওঁ আঁকি পেলালে। তেওঁ বহুত সুখী হল সেই ছবিখন আঁকি যে তেওঁৰ সেইখনেই জীৱনৰ বেষ্ট ছবি বুলি তেওঁ ভাবিলে। তাৰ পাছত তেওঁ কি কৰিলে, সেই ছবিখন এখন ৰাজহুৱা স্থানলৈ লৈ গৈ য'ত মানুহৰ সমাগম খুবেই বেছি, তাতে তেওঁ পেইন্টিংখন আঁৰি দিলে। দি পেলাই তলত লিখিলে, এই পেইন্টিংখনত যদি আপোনালোকে কোনোবাই ভুল ত্ৰুটি কিবা দেখা পায় তেতিয়াহ'লে উনুকিয়াই দিয়ে যেন। সেই বুলি তেওঁ ছবিখন ওলমাই থৈ আকৌ ঘৰলৈ উভতি আহিলে। আহি পেলাই পিছদিনাখন আকৌ ছবিখন চাবলৈ গ'ল। গৈ পেলাই তেওঁ দেখি পেলাইতো একদম হতবাক হৈ গ'ল, কাৰণ ছবিখনত তেওঁ দেখা পালে বহুত ক'লা ক'লা দাগ মানুহে মাৰি থৈ দিছে। মানে ছবিখনত ভুল ত্ৰুটি দেখুৱাই দেখুৱাই গোটেই ছবিখনে নষ্ট কৰি পেলালে। তেওঁ মনত বহুত দুখ পালে। পাই পেলাই তেওঁ ছবিখন লৈ পেলাই ঘৰলৈ উভতি আহিলে। আহি পেলাই বহুত কথা তেওঁ চিন্তা ভাৱনা কৰিলে। কৰি তেওঁৰ যিজন বেষ্ট ফ্ৰেণ্ড তেওঁৰ ওচৰত গৈ গোটেই কথাখিনি তেওঁ ক'লে। তেতিয়া বেষ্ট ফ্ৰেণ্ডজনে তেওঁক ক'লে যে তুমি আকৌ একদম একজেক্ট এনেকুৱা এখন পেইন্টিং আঁকি পেলাই আকৌ সেই একেখিনি ঠাইতে তুমি ওলমাই পেলাই তলত এইবাৰ লিখি থৈ আহা যে মোৰ এই পেইন্টিংখনত যিখিনি ভুল ত্ৰুটি আপোনালোকে দেখা পাইছে সেইখিনি যাতে আপোনালোকে শুধৰাই দিয়ে। সেইদৰে লিখি পেলাই তেওঁ ঘৰলৈ উভতি আহিলে। আহি পেলাই পিছদিনাখন আকৌ পেইন্টিংখন চাবলৈ গ'ল। চাবলৈ গৈ পেলাই তেওঁ দেখা পালে যে তেওঁ পেইন্টিংখন যিদৰে আঁৰি থৈ আহিছিলে ঠিক একেদৰে আছে, তাত ক'তো এটাও সৰু দাগো নাই। তেতিয়া তেওঁ আকৌ দেখি আচৰিত হৈ গ'ল। দেখি পেলাই আকৌ তেওঁ পেইন্টিংখন লৈ উভতি আহিলে ঘৰলৈ। আহি পেলাই ঠিক একেদৰে আকৌ বন্ধুজনৰ আগত কথাখিনি ক'লে। তেতিয়া বন্ধুজনে তেওঁক ক'লে, দেখিলা তোমাৰ ভুল ত্ৰুটি ওলোৱা মানুহ অজস্ৰ, কত মানুহে তোমাৰ ভুল ত্ৰুটি দেখুৱাই থৈ গ'ল, কিন্তু তোমাৰ ভুল ত্ৰুটিবোৰ শুধৰোৱা মানুহ কিন্তু এজনো নোলালে। সেইকাৰণে মই কৈছোঁ যে মানুহৰ জীৱনৰ ক্ষেত্ৰতো ঠিক একেই হয়। আপোনাৰ জীৱন বাটত আপোনাৰ ভুল ত্ৰুটি দেখুওৱা মানুহ আপুনি অজস্ৰ পাব, কিন্তু আপোনাৰ সেই ভুল ত্ৰুটিবোৰ শুধৰোৱা মানুহ এই পৃথিৱীত তেনেই তাকৰ। এতিয়া চাবচোন, কিছুমানে ক্ৰিকেট মেচ এখন চাই থাকিব, চাই পেলাই যেতিয়া ধোনী আউট হ'ব তেতিয়া চিধাই গাব ধোনীয়ে শ্বটটো এনেকৈহে মাৰিলে তেনেকৈহে মাৰিলে, কিন্তু ধোনীয়ে শ্বটটো কেনেকৈ মাৰিব লাগিছিলে সেইটো তেওঁ নিজেও নাজানে বা সেইটো তেওঁ নকয়। আকৌ চাবচোন, মুভি এখন চাই থাকিব, মুভিখন চাই পেলাই ক'ব যে এক্টিং এনেকুৱাহে হ'ল তেনেকুৱাহে হ'ল, কিন্তু এক্টিং আচলতে হ'ব লাগিছিল কেনেকুৱা সেইটো কিন্তু তেওঁ নিজেও নাজানে বা সেইটো নক'ব নিবিচাৰে। গতিকে মানুহৰতো জীৱন বাটত বহুতখিনি খাম খেয়ালি বাধা বিঘিনি ভুল ত্ৰুটি দেখুৱাই থকা মানুহ, ডাউন দিয়া মানুহ বহুতেই আপোনালোকে লগ পাব, কিন্তু নিজৰ কনফিডেন্স লেভেলটো আপোনালোকে কেতিয়াও নেহেৰাব। কাৰণ আপুনি নিজে নিজক যিমান চিনি পায় বাকী আন কোনেও আপোনাক সিমান চিনি নাপায়। গতিকে আপোনাৰ যিখিনি গুণ আছে, যিখিনি যোগ্যতা আছে সেইখিনি আপুনি লৈ দৃঢ়তাৰে আপুনি আগবাঢ়ি যাওক। আপোনাৰ জীৱন বাটত আপুনি এদিন নহয় এদিন সফলতাৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবই পাৰিব। এই পৃথিৱীততো কোনো মানুহে পাৰফেক্ট নহয় জানো? সকলোৰে ভুল ত্ৰুটি কিবা নহয় কিবা এটা থাকেই। গতিকে আমি ভাল মানুহৰ উপদেশ লৈ আমাৰ নিজৰ ভুল ত্ৰুটিবিলাক আমি শুধৰাবলৈ চেষ্টা কৰিব লাগে। আপুনি নিজে কি কৰিব পাৰে সেইটো আপুনি নিজে ভালদৰে জানে। সেইকাৰণে কেতিয়াও হাৰ নামানি আপুনি আগবাঢ়ি যাওক আৰু আপোনাৰ কনফিডেন্স লেভেলটো আপুনি কেতিয়াও নেহেৰুৱাব। ঠিক আছে, আজি তেতিয়াহ'লে মোৰ ষ্টৰিটো আপোনালোকে বাৰু শুনি পেলাই কেনেকুৱা পালে কমেণ্টত এবাৰ জনাব। মোৰ খুবেই তেতিয়া ভাল লাগিব। আৰু যদি ষ্টৰিটো ভাল লাগিলে লাইক কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আৰু ধুনীয়া ধুনীয়া ষ্টৰি আপোনালোকে
শুনি থাকিব পাৰে আৰু আপোনালোকৰ মৰম আৰু উৎসাহবোৰেই মোৰ সম্পদ গতিকে সদায় মৰম দি যাব উৎসাহ দি যাব তেতিয়াহে মোৰ আৰু ভিডিঅ' বনাই ভাল লাগিব নহয় জানো আৰু এটা সুন্দৰ ব্লগ লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছো আজিলৈ বাই বাই